নমস্কাৰ, আজি কেইটামান সাধাৰণ জ্ঞান লৈ আহিছোঁ যিকেইটা আগন্তুক আহিবলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে আপোনালোকৰ বাবে সহায়ক হ'ব। আহকচোন চাওঁ সেই সাধাৰণ জ্ঞানকেইটা। প্ৰশ্ন 1, অসমৰ প্ৰথম মেডিকেল কলেজ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? Where was the first medical college of Assam established? এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি, ডিব্ৰুগড়। ইয়াৰ নেক্সট প্ৰশ্নটো চাওঁচোন আহক। অসমৰ কোনখন জিলাত জাতিংগা নামৰ জনপ্ৰিয় ঠাই আছে য'ত পৰিভ্ৰমী চৰাইবোৰে আত্মহত্যা কৰে? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি, ডিমা হাছাও। কুৱেশ্যন নম্বৰ 3, মোহনবাৰী বিমানবন্দৰ অসমৰ কোনখন জিলাত অৱস্থিত? মোহনবাৰী এয়াৰপৰ্ট ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি, ডিব্ৰুগড়। কুৱেশ্যন নম্বৰ 4, হুইচ নেশ্যনেল পাৰ্ক অফ আছাম ইজ ন'ন এজ মিনি কাজিৰঙা? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ক্ষুদ্ৰ কাজিৰঙা বুলি জনা যায়? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি, ওৰাং নেশ্যনেল পাৰ্ক। প্ৰশ্ন নম্বৰ 5, দ্য অনলি সৈনিক স্কুল অফ আছাম ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? অসমৰ কোনখন জিলাত সৈনিক স্কুল আছে? এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি, গোৱালপাৰা। প্ৰশ্ন 6, নিম্নলিখিত কোনখন ঠাইক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয়? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি, গুৱাহাটী। প্ৰশ্ন নম্বৰ 7, নিম্নলিখিত কোনখন ঠাইক অসমৰ পিৰামিড বুলি জনা যায়? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ, চৰাইদেউ। ইয়াৰ পাছৰ প্ৰশ্নটো চাওঁচোন আহক। অসমৰ নিম্নলিখিত কোনখন ঠাইক জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি জনা যায়? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি, তেজপুৰ। প্ৰশ্ন 9, অসমৰ কোন মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হয়? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি, কামাখ্যা টেম্পল। কুৱেশ্যন নম্বৰ 10, কোনখন পাহাৰীয়া ঠাইক অসমৰ স্কটলেণ্ড বুলি জনা যায়? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি, হাফলং লেক। ইয়াৰ নেক্সট প্ৰশ্নটো চাওঁচোন আহক। অসমৰ একমাত্ৰ চিমেণ্ট ফেক্টৰী ক'ত আছে? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ, বোকাজান। কুৱেশ্যন নম্বৰ 12, অসমৰ কোনখন জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি, গোৱালপাৰা ডিষ্ট্ৰিক্ট। কুৱেশ্যন নম্বৰ 13, নিম্নলিখিত কোনটো স্থানত মুখা সজোৱা কাৰ্য প্ৰাধান্যতাৰে চৰ্চা কৰা হয়? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি, মাজুলী। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে অসমৰ আশাৰিককান্দি নামৰ গাঁওখন কিহৰ বাবে বিখ্যাত? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি, টেৰাকোটা। কুৱেশ্যন নম্বৰ 15, কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি, নীলাচল হিলছ। কুৱেশ্যন নম্বৰ 16, কোনখন ঠাইক অসমৰ মানচেষ্টাৰ বুলিও জনা যায়? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি, শুৱালকুছি। কুৱেশ্যন নম্বৰ 17, অসমৰ নিম্নলিখিত কোনখন ঠাই বাৰে চহৰীয়া ভাওনাৰ বাবে বিখ্যাত? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি, জামুগুৰিহাট। প্ৰশ্ন 18, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ, যোৰহাট। কুৱেশ্যন নম্বৰ 19, নৱগ্ৰহ মন্দিৰ কোন পাহাৰৰ ওপৰত অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ, চিত্ৰাচল হিল। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ সৰ্বাধিক জনবহুল জিলাখনৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ, নগাঁও। কুৱেশ্যন নম্বৰ 21, পকী কোনগৰাকী ব্যক্তিৰ উপৰি পুৰুষৰ বাসভৱনৰ নাম? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ, জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন নম্বৰ 22, যাদৱ পায়েঙৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা বনাঞ্চলটোৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি, মলাই ফৰেষ্ট। 23 নম্বৰ প্ৰশ্নটো চাওঁচোন আহক। হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোৰ কোন পাহাৰৰ ওপৰত অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি, মণিকোট হিল। ইয়াৰ পাছৰ প্ৰশ্নটো চাওঁচোন আহক। বৰাক উপত্যকাক আন কি নামেৰে জনা যায়? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি,
চুৰামা ভেলী। প্ৰশ্ন 25। অসমৰ প্ৰথমটো আধুনিক ৰংমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি তেজপুৰ। কুৱেশ্যন নম্বৰ 26। অসমৰ কোন ঠাইত ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি গুৱাহাটী। ইয়াৰ নেক্সট প্ৰশ্নটো চাওঁচোন আহক। এছিয়াৰ বৃহত্তম শুকান মাছৰ বজাৰ ক'ত অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ জাগিৰোড। প্ৰশ্ন 28। অসমৰ কোন ঠাইত মৰাপাটৰ কল আছে? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি শিলঘাট। ইয়াৰ নেক্সট প্ৰশ্নটো হৈছে অসমৰ প্ৰথম জুইশলা কাৰখানা কোন জিলাত স্থাপন কৰা হৈছে? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ ধুবুৰী। সাধাৰণ জ্ঞানৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে নেটফিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি গুৱাহাটী। এনেধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নৰ বাবে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।